हेलो एवरीवन माइसेल्फ उदय मिली तो আজি मैं कथा पातिम फेसबुकर পৰা আপুনি কেনেকৈ ইনকম কৰিব পাৰি তো যেহেতু ফেসবুকটো আপুনি ইউজ কৰে ময়ো ইউজ কৰোঁ পাৰ্থক্য মাত্ৰ এটাই যে ফেসবুকৰ পৰা আজি তাৰিখত মই ইনকম কৰি আছোঁ আৰু হয়তো আপুনি ইনকম কৰিব পৰা নাই তো গতিকে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' কিয়নো এই ভিডিঅ'টোৰ যোগেদি মই আপোনাক আজি শিকাম যে বা আপোনাক বুজাবলৈ চেষ্টা কৰিম প্ৰকৃততে ফেসবুকে কি কাৰণে ইনকম দিয়ে বা কেনে ধৰণে আপুনি ইনকম পাব পাৰিব তো গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' যদিহে আপুনি ফেসবুকৰ পৰা ইনকম কৰিম বুলি ভাবিছে তো গতিকে অলপ স্কিপ নকৰিব বলক আজি আমাৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তো সব প্ৰথম কথা ফেসবুকৰ পৰা আপুনি ইনকম কৰিবৰ কাৰণে ফেসবুকে এটা ইনকম নিদিয়ে বিভিন্ন টাইপছ অফ বিভিন্ন ধৰণে আপোনাক ইনকম দিব তো য'ত নেকি আপুনি ফটোছত ইনকম পাব ভিডিঅ'ত ইনকম পাব লাইকত ইনকম পাব আনকি আপুনি যদি আপোনাৰ এটা সুন্দৰ টেক্সট মেছেজো যদি আপুনি কৰে বা এটা টেক্সট মেছেজো যদি আপুনি আপলোড দিয়ে তাতো আপোনাক ফেসবুকে পইচা দিব বাট ইম্পৰ্টেণ্ট কথা এইটো যে আপুনি কেনে ধৰণে আপুনি ইউজ কৰিছে বা কেনে ধৰণে ভিডিঅ' দিছে কেনে ধৰণে ফটো দিছে কেনে ধৰণে টেক্সট মেছেজ দিছে তাৰ ওপৰত ভিত্তি কৰি আপুনি ফেসবুকৰ পৰা ইনকম কৰিব পাৰিব তো আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে ফেসবুকৰ পৰা আপুনি ইনকম কৰিবলৈ যাওঁতে প্ৰথমে আপোনাৰ লগত এটা ফেসবুকৰ বিজনেছ একাউণ্ট থাকিব লাগিব বা আপোনাৰ এটা পেজ থাকিব লাগিব নহ'লে যিটো আপোনাৰ প্ৰফাইল আছে সেই প্ৰফাইলটো আপুনি এটা প্ৰফেশ্যনেল মোডত আপুনি ৰাখিব লাগিব আৰু যেতিয়া আপোনাৰ প্ৰফাইল বা ফেসবুকটো যেটো আপোনাৰ পেজটো যদি প্ৰফেশ্যনেল মোড থাকে তাত আপোনাৰ কিছুমান ফলোৱাৰ ইনক্ৰিজ হ'ব লাগিব আপোনাৰ যদি প্ৰফেশ্যনেল মোড কৰি লৈছে তেন্তে আপোনাৰ 5000 ফ্ৰেণ্ডটো আপোনাৰ 5000 ফলোৱাৰ্ছ হৈ যাব আৰু যদি এটা নতুন পেজ ক্ৰিয়েট কৰিছে তেন্তে নতুন পেজটোত আপোনাৰ কমাণ্ডে আপুনি ৰিলছ আপলোড দিব লাগিব ভিডিঅ' আপলোড দিব লাগিব ফটো আপলোড দিব লাগিব আৰু লাহে লাহে যেতিয়া আপোনাৰ পেজটো গ্ৰ' হ'ব তেতিয়া আপোনাৰ পেজটো মনিটাইজেশ্যন হ'ব আৰু ফেসবুকে তাৰ কাৰণে বিভিন্ন টাইপছ অফ ইনকম ৰাখিছে তো প্ৰথমতে এটা ইনকম ৰাখিছে যিটো কোৱা হয় ষ্টাৰ ফেসবুকৰ যিটো ষ্টাৰ ইনকম হয় সেই ইনকমটো ল'বলৈ আপোনাৰ প্ৰফাইল বা আপোনাৰ পেজটোত মিনিমাম 1000 ফলোৱাৰ্ছ লাগিব অৰ্থাৎ আপোনাৰ 1000 ফলোৱাৰ্ছ লাগিব আৰু আপুনি কিছুমান ফটো কনসিস্টেন্সি বা আপুনি ভিডিঅ' ৰিলছ আপলোড দিব লাগিব যাৰ ফলত আপুনি ষ্টাৰ মনিটাইজেশ্যনৰ কাৰণে আপুনি এভেইলেবল হৈ যাব আৰু সেকেণ্ডতে এটা ইনকম দিয়া হয় ফেসবুকে যিটো কয় এডছ অন ৰিল অৰ্থাৎ এডছ অন ৰিলটো আপুনি পাবৰ কাৰণে কি কৰিব লাগিব যে আপুনি কমাণ্ডে আপোনাৰ ফেসবুকত ৰিলছ আপলোড কৰিব লাগিব তো ইয়াত ইম্পৰ্টেণ্ট কথা এইটো যে আপোনাৰ ফেসবুক বা প্ৰফাইলত যিমান ফলোৱাৰ্ছ থাকক নট ইম্পৰ্টেণ্ট বাট আপোনাৰ ৰিলটো কিমান দূৰত গৈছে বা কিমান ৰিচ আহিছে কিমান মিলিয়ন ভিউজ আহিছে কিমান লাখ ভিউজ আহিছে কিমান হাজাৰ ভিউজ আহিছে তাৰ ওপৰত ভিত্তি কৰিব আৰু আপোনাৰ যদি কিছুমান ৰিলছ ভাইৰেল হৈ যায় আপুনি বনোৱা ৰিল কিছুমান যদি কমাণ্ডে সবে ভাল পায় লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে তো তেতিয়াহ'লে ফেসবুকে আপোনাক ইনভাইট কৰিব এডছ অন ৰিলৰ কাৰণে চাওক ইয়াৰ কাৰণে কোনো ক্ৰাইটেৰিয়া নাই বছ আপোনাৰ ৰিল ভাইৰেল হ'ব লাগিব আপোনাৰ ৰিল বহুত ৰিচ আহিব লাগিব ৰিলত বহুত লাইক কমেণ্টছ আহিব লাগিব তেতিয়াহে ফেসবুকে আপোনাক ইনভাইট কৰিব ইনভাইট কৰাৰ লগে লগে আপুনি এডছ অন ৰিলৰ পৰা আপুনি ইনকম কৰিব পাৰিব আৰু সেকেণ্ড 3 নম্বৰতে আপোনাৰ এটা মোষ্ট ইম্পৰ্টেণ্ট ইনকম হয় যিটো বোনাছ ইনকম এটা বোনাছ ইনকমটো পাবৰ কাৰণে কি হ'ব যে আপুনি আপোনাৰ প্ৰফাইলটোত কনসিস্টেন্সিভাৱে আপুনি ফটো আপলোড কৰিব লাগিব অনলি ফটো আপলোড কৰিলেহে আপুনি বোনাছ ইনকমটো ল'বলৈ সক্ষম হ'ব যেতিয়া নেকি আপুনি ডেইলি কমাণ্ডে 4-5 কপি ফটো আপুনি আপলোড কৰি আছে মটিভেশ্যন হওক ইমোশ্যনেল হওক ছেড ষ্টৰি হওক আপোনাৰ নিজৰ ফটো হওক তো আপুনি যিটো পেজ বা প্ৰফাইল বনাইছিলে তো এই পেজ বা প্ৰফাইলটোত যেতিয়া কনসিস্টেন্সিভাৱে আপুনি ফটো আপলোড কৰি থাকিব তেতিয়া ফেসবুকে আপোনাক ইনভাইট কৰিব বোনাছৰ কাৰণে আৰু বোনাছ ইনভাইট কৰাৰ লগে লগে তাৰ পাছত যেতিয়া বোনাছ ইনেবল হৈ যাব বোনাছ অপশ্যনটো আপোনাৰ আহি যাব আপুনি সেটআপ কৰি লোৱাৰ লগে লগে তাৰ পাছত আপুনি যিমান ফটো বা ভিডিঅ' আপলোড দিব তাৰ পৰা আপুনি বোনাছ ইনকমটো ল'বলৈ সক্ষম হৈ যাব আৰু নেক্সট আপোনাৰ 4 নম্বৰতে আপোনাক এটা দিয়া হ'ব যিটো কৈছে ইনষ্ট্ৰীম এডছ তো এইটো এটা ফেসবুকৰ বহুত ডাঙৰ ইনকম হয় যিটোৰ কাৰণে বহুতে কৰ্ম কৰি থাকে তো ইনষ্ট্ৰীম এড পাবৰ কাৰণে আপোনাৰ মিনিমাম 5টা কেটেগৰী আপুনি ফলো কৰিব লাগিব ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব আৰু ক্ৰাইটেৰিয়াৰ ভিতৰতে প্ৰথম কণ্ডিশ্যনটো হ'ল যে আপুনি যিখন দেশত বাস কৰে বা যিখন দেশত আপুনি থাকে সেই দেশখনত ইনষ্ট্ৰীম এড থাকিব লাগিব অৰ্থাৎ আপুনি যদি ইণ্ডিয়াত থাকে ইণ্ডিয়াৰ কাৰণে লগো আছে কিছুমান পাকিস্তান বাংলাদেশ কিছুমান দেশত হয়তো এইটো ইনষ্ট্ৰীম এডছটো নচলে গতিকে তেনেকুৱা দেশত নাপায় তো ইণ্ডিয়াত এভেইলেবল আছে গতিকে আপোনাক তাত কাউণ্ট্ৰিটো চিলেক্ট হ'ব যদি আপুনি ইণ্ডিয়াৰ হয় তেন্তে আপোনাৰ একচেপ্টেড নেক্সট আপোনাৰ ফেসবুক ফলো মনিটাইজেশ্যন ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব অৰ্থাৎ ফেসবুকৰ কিছুমান মনিটাইজেশ্যন ক্ৰাইটেৰিয়া থাকে সেইখিনি যদি আপুনি ফলো কৰে তেতিয়া আপোনাক সিলেক্ট কৰিব ইনষ্ট্ৰীম এডৰ কাৰণে আৰু তাৰ উপৰি ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে আপোনাৰ 5000 মিনিমাম ফলোৱাৰ্ছ হ'ব লাগিব
আৰু ছেকেণ্ড কথা হ'ল আপোনাৰ মিনিমাম 60,000 ৱাটছ টাইম হ'ব লাগিব অৰ্থাৎ আপুনি যিবোৰ ভিডিঅ' দি থাকিব সেই ভিডিঅ'খিনি 60 ডেইজ লাষ্ট 2 মাহৰ ভিতৰত আপোনাৰ 60,000 হ'ব লাগিব মিনিট আৰু ইয়াত আপোনাৰ যিখিনি ভিডিঅ' দিব যিখিনি ৰীল দিব সেইখিনিত আপোনাৰ কাউণ্ট কৰিব ৰীল আৰু ভিডিঅ'ৰ ভিতৰত যিমানখিনি আপোনাৰ ভাইৰেল হৈছে বা যোনে মানুহে চাইছে এই চোৱাৰ মিনিটটো যদি আপোনাৰ 60,000 হৈ যায় তেতিয়া আপোনাৰ কাউণ্ট কৰিব আৰু মিনিমাম এটলিষ্ট 3 মাহত আপুনি 3-5টা ভিডিঅ' আপুনি আপলোড কৰিব লাগিব আৰু সেই ক্ৰাইটেৰিয়াখিনি যদি আপোনাৰ সম্পূৰ্ণ পূৰণ হৈ যায় ফুলফিল হৈ যায় তেতিয়া আপোনাৰ ইনষ্ট্ৰীম এডৰ কাৰণে আপোনাৰ ছেটআপ বটন আহিব আৰু ছেটআপ বটন অহাৰ লগে লগে আপুনি যেতিয়া ছেটআপ কৰিব তেতিয়াহ'লে আপোনাৰ এটা ৰিভিউ যাব যোৱাৰ পিছত ফেচবুকে চাব আপোনাৰ চেনেলটো কেনেকুৱা হয় আপোনাৰ পেজত ভিডিঅ'বোৰ কেনেকুৱাকৈ আপুনি আপলোড দিয়ে ফটো কেনেকৈ আপলোড দিয়ে তো গোটেইখিনি চোৱাৰ পাছত ফেচবুকে আপোনাৰ যিটো পেজ হয় সেইটো আপোনাৰ মনিটাইজ কৰি দিব আৰু তাৰ পাছত আপুনি যিমান ভিডিঅ' দিব প্ৰত্যেকটো ভিডিঅ'ৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰিব আৰু নেক্সট এটা আছে ছাবস্ক্ৰিপশ্যন যিটো মানে আপোনাৰ হৈছে এইটো পাবৰ কাৰণে তাতো কিছুমান ক্ৰাইটেৰিয়া আছে লাইক যেনে আপুনি 10,000 ফলোৱাৰ্ছ হ'ব লাগিব কিছুমান আপোনাৰ 6 লাখ মিনিট ভিউ হ'ব লাগিব তেনেকৈ ক্ৰাইটেৰিয়াখিনি আপুনি ফিল আপ কৰাৰ লগে লগে ছাবস্ক্ৰিপশ্যন পাব পাৰে অৰ্থাৎ মই এইটো ক'ব বিচাৰিছোঁ যে ফেচবুকে আপোনাক বিভিন্ন টাইপছ অফ ইনকম দিব বিভিন্ন আপোনাৰ কেটেগৰী ফটো ভিডিঅ' গোটেইখিনি আপোনাৰ দিব তো গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে যদি ভিডিঅ'টো চাই অলপো ইনফৰ্মেটিভ যেন ভাবিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি ফেচবুকৰ পৰা ইনকম কৰিম বুলি ভাবিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু আপুনি পেজটো ফ'ল' কৰি থওক মই অনাগত দিনত আপোনালোকক ডিটেইলছত পূৰা বুজাবলৈ চেষ্টা কৰিম যে ফেচবুকৰ পৰা কেনেকৈ আপুনি ইনকম কৰিব পাৰে থেংক ইউ